हेलो फ्रेंड आज आकबार स्वागत जनाइছোঁ আপোনাক আমাৰ স্মাৰ্ট এমটিএছ চেনেলত फ्रेंड আজি আমি এইটো ভিডিঅ'ত কথা পাতিম এনআরসি ফাইনাল ড্ৰাফটত আপোনাৰ নাম আহিছে না নাই এইটো আপুনি কেনেকৈ চেক কৰিব হয়তো আপুনি এনআরসি যেটো অফিচিয়েল ওয়েবসাইট আছে assam.nrc.nic.in এইটোত যাই আপুনি চেক কৰিব পাৰিব কিন্তু এনআরসি যিদিনাখন এনআরসি ফাইনাল ড্ৰাফটটো পাবলিছ হ'ব সেইদিনাখন আপুনি নিজে ভাবি চাওক কিমান ভিৰ হ'ব এইটো সাইটত এই একেটা সাইটে যেতিয়া সকলোৱে ভিৰ কৰিব তেতিয়া হয়তো বহুত স্লো হৈ যাব নেটটো আৰু আপুনি আপোনাৰ নামটো চেক কৰিবলৈ কমসে কম আধা ঘণ্টা 10 মিনিট 15 মিনিট 20 মিনিট এনেকৈ লাগিয়ে যাব এটো খাটাং কাৰণ যেতিয়া অসমবাসী সকলোৱে একেলগে এটা সাইটত ভিৰ কৰিব তেতিয়া টাইম লাগিবই সো ফ্ৰেন্ড আপোনালোকৰ সুবিধাৰ্থে মই এনেকুৱা এটা এপছ লৈ আহিছো যি এপছৰ দ্বাৰা আপুনি 1 মিনিটৰ ভিতৰতে আপোনাৰ এনআরসি আপোনাৰ নামটো এনআরসিত আহিছে না এইটো চেক কৰিব পাৰে তাৰ বিষয়ে এইটো ভিডিঅ'ত আমি বিতংভাৱে আলোচনা কৰিম আৰু কেনেকৈ এই সফটৱেৰটো ইউজ কৰিব লাগে মই দেখাই দিম সো ফ্রেন্ড তার আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যদি আপুনি এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব আৰু ৰাইট সাইডে থকা বেল আইকনটো দবাই ল'ব যাতে এনে ধৰণৰ লেটেষ্ট ভিডিঅ'ৰ আপডেট আপোনালৈ সোনকালে পঠিয়াব পাৰি फ्रेंड जी एप्सटोर বিষয়ে আজি আপোনালোকক ক'বলৈ আছে এপছটোৰ নাম হ'ল NRC ফাইনাল ড্ৰাফট ফ্ৰেন্ড এই এপছটোৰ লিংক মই এই ভিডিও ডেসক্ৰিপশনত দি দিম তাৰ পৰা আপুনি ডাউনলোড কৰি ল'ব ডাউনলোড কৰিলে ওপেন কৰিব ওপেন কৰাৰ পিছত ফার্স্ট টাইম মোৰ কাৰণে এনেকুৱা লোডিং দেখাব পাৰে নেক্সট টাইম আৰু নহয় যেহেতু এটো প্ৰথম ওপেন কৰি আছো সো অলপ লোডিং দেখাই আছে ওপেন কৰাৰ পিছত ওপৰত আহিব এন্টাৰ ইউৰ ARN নাম্বাৰ আপুনি যেটো আপোনাৰ NRC ARN নাম্বাৰ আছে আপোনাৰ NRC ARN নাম্বাৰটো যাতে বহাই দিব তলত থাকিব সাম অফ নাম্বাৰ কিছু প্লাস মাইনাস কৰা থাকিব ক্যাপচাতে এই ক্যাপচাটো আপুনি বহাই দিব মই ইয়াতে মোৰ ফ্যামিলিৰ ARN নাম্বাৰটো বহাই দিলো আৰু তলৰ ক্যাপচা যেটো আছে 6 + 7 = 13 মই এটা 13 বহাই দি সার্চ বটন সার্চ দিয়াৰ লগে লগে হয়তো ইয়াতে কি ৰিজাল্ট দেখা আপুনি দেখা পাব ইয়াতে ৰিজাল্ট দেখাইছে ইউৰ ARN নাম্বাৰ ষ্টিল আন্ডাৰ ভেৰিফিকেশন তাৰ মানে আমাৰ ARN নাম্বাৰটো ভেৰিফিকেশন আন্ডাৰত আছে কাৰণ এটো প্ৰথম লিষ্টত আমাৰ ARN নাম্বাৰৰ এগেইনষ্টত কোনো কাৰো NRC নাম আহা নাই সো এটো 30 দিনত নিশ্চয় আহিব কাৰণ আমি জানো 30 জনৰ ফাইনাল ড্ৰাফটটো পাবলিছ হ'ব সো ফ্ৰেন্ড আপোনালোকে সোনকালে এই এপছটো ডাউনলোড কৰি ল'ব আৰু 30 জুনত কোনো প্ৰবলেম নোহোৱাকৈ এই এপছৰ দ্বাৰা আপুনি আপোনাৰ NRC নামটো আহিছে না এটো চেক কৰি ল'ব পাৰে ফ্ৰেন্ড যদি এই ভিডিওটো ভাল লাগে তেন্তে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব